সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক্ৰীম নিদিয়াকৈ বনোৱা এবিধ ভেনিলা আইচক্ৰীমৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে এটা প্ৰথমতে পাত্ৰ লৈ লৈছোঁ আৰু তাত কৰ্ণফ্ল'ৰ দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, পাউডাৰ গাখীৰ দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, সুগাৰ পাউডাৰ দিছোঁ। মই 6 চামুচ চেনি পাউডাৰ কৰি লৈছিলোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত গাখীৰ এড কৰিম। গাখীৰখিনি অলপ অলপকৈ লৈ ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি গাখীৰ একেলগে দি দিব নালাগে, নহ'লে গুটি গুটি হৈ থাকিব পাৰে। অলপ অলপকৈ গাখীৰ লৈ ভালদৰে মিক্স কৰি ল'ম। মই আৰু একাপ গাখীৰ লৈ লৈছোঁ। মই টোটেল 350 ml গাখীৰ লৈছোঁ। গোটেইখিনি গাখীৰ দি ভালদৰে কোনো গুটি গুটি ৰৈ নোযোৱালৈকে ভালদৰে মিক্স কৰি ল'ম। এচামুচ ভেনিলা এচেঞ্চ দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া এটা পাত্ৰ গেছত দি দিছোঁ আৰু মিশ্ৰণখিনি ভালদৰে পাত্ৰটোত দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। এতিয়া ভালদৰে লৰাই থাকিম। হাতখন এৰি নিদিয়াকৈ ভালদৰে লৰাই থাকিব লাগে। গেছটো একদম চিমত দি ৰাখিছোঁ। মিশ্ৰণখিনি অকণমান ডাঠ হোৱালৈকে লৰাই থাকিলেই হ'ল। মোৰ ডাঠ হৈ গৈছে। মই 5 মিনিটমান ভালদৰে লৰাই আছিলোঁ। এতিয়া এটা পাত্ৰ লৈ লৈছোঁ মিশ্ৰণখিনি ৰাখিবৰ কাৰণে। সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যোৱাৰ পিছতহে মই মিশ্ৰণখিনি পাত্ৰটোত বাকিছোঁ। কেইটামান কিচমিচ মই এড কৰিছোঁ মিশ্ৰণখিনিত। আপোনালোকে যি ধৰণৰ ড্ৰাই ফ্ৰুটছ ভাল পায় এড কৰিলেই হ'ল, বা কোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ নিদিলেও একো কথা নাই। এতিয়া এখন চামুচেৰে অকণমান লৰাই দিছোঁ। এতিয়া সাঁফৰখন ভালদৰে বন্ধ কৰি মই 8-9 ঘণ্টাৰ কাৰণে ফ্ৰিজাৰত টেমাটো ৰাখি দিম। সম্পূৰ্ণ 9 ঘণ্টাৰ পিছত মই আইচক্ৰীমৰ টেমাটো উলিয়াই লৈছোঁ। চাওকচোন, আমাৰ ধুনীয়াকৈ ভেনিলা আইচক্ৰীম ৰেডি হৈ গৈছে। ইয়াত মই কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰা নাই, কনডেন্স মিল্ক ব্যৱহাৰ কৰা নাই। হ'লেও ধুনীয়াকৈ আমাৰ আইচক্ৰীম ৰেডি হৈ গৈছে। খাবলৈও বিৰাটেই টেষ্টি হৈছিল। এয়া ধুনীয়াকৈ ঘৰতে আমি ক্ৰীম ব্যৱহাৰ নকৰাকৈ আইচক্ৰীম ৰেডি কৰিলোঁ। যিসকলে এনেদৰে বনাই চোৱা নাই, এবাৰ বনাই চাবচোন। খাবলৈও বিৰাটেই টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব।